वेलकाम टू क्विक स्टाडी फॉर जॉब। आज आमी आलोचना करिम कैलेंडार रिजनिंगर ऊपर। क्वेश्चन जो आमाक 2000 পৰা 2099 जिकोनो एटा डेट दिया थाके সেই डेटটো কি डे হব আমাক যদি উলিয়াবলৈ দিয়ে এনেকুৱা ধৰণৰ क्वेश्चन বিলাক কেনেকৈ এনসার কৰে এই বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 1900 পৰা 1999 লৈ যিকোনো এটা ডেট দিয়া থাকিলে যেনেকৈ ধৰক 15 আগষ্ট 1962 কি ডে আছিল এনেকুৱা क्वेश्चन কেনেকৈ কৰে তাৰ বিষয়ে আলোচনা কৰিছিলোঁ বা আজিৰ পৰা 100 দিন পিছত কি ডে হ'ব সেইটো আমি কেনেকৈ উলিয়াম তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপশন বক্সত লিংকটো দিয়া থাকিব, আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাব পাৰে। এতিয়া আমি আজিৰ টপিকটো লৈ আগবাঢ়িছোঁ। আজিৰ টপিক মতে আমি আজিৰ ডেটটো লৈছোঁ 24 এপ্ৰিল 2020। এইটো মতে আজি কি ডে হয় আমি উলিয়াম। এতিয়া ফৰ্মুলা মতে আমাৰ আহিব ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার ডিভাইডেড বাই 7। ডেটত আহিব আমাৰ 24। মান্থত আহিব এপ্ৰিল আছে, এপ্ৰিলৰ কোডিংটো আমাৰ কি দিয়া আছে 6 আহিব। এইখিনি আমি মনত ৰাখিব লাগিব। জানুৱাৰী টু ডিসেম্বৰ এই কোডিংটো মনত ৰাখিব লাগিব 033614625 035। এইখিনি আমি মনত ৰাখিব লাগিব। ইয়াতে আমাৰ এপ্ৰিলৰ কি আহিছে 6 আহিছে। 6 প্লাস ইয়াৰত আমাৰ আহিব 2020 আছে। আমি 2020 পৰা 1900 মাইনাস কৰিব লাগিব। 1900 মাইনাস কৰি যিটো ওলাব সেইটো আমাৰ ইয়াতে প্লাস হ'ব 120। আমি 120 পালো, 120 আহিলে ইয়াৰৰ জাগাত প্লাস লিপ ইয়াৰৰ কাৰণে আমাৰ আহিব এই 120টো 4ৰে আমি হৰণ কৰিব লাগিব। 120 ডিভাইডেড বাই 4 মানে 120 বছৰত কিমানটা লিপ ইয়াৰ হ'ব সেইটো আমি উলিয়াব লাগে। 312,003 মানে আমাৰ লিপ ইয়াৰৰ জাগাত কিমান আহিলে 30 আহিলে। 30 ডিভাইডেড বাই 7। এইটো যদি আমি প্লাস কৰোঁ কিমান ওলাব 24 প্লাস 6 30 প্লাস 120 150 প্লাস 30 180 ডিভাইডেড বাই 7। এইটো আমি যদি এতিয়া উলিয়াও কিমান ওলাব 7ৰে 180 ডিভাইড কৰিব লাগে 2 টাইমস 14 4 5 টাইমস 35 ৰিমাইন্ডাৰ ওলালে 5 ভাগহে ওলাইছে 5। গতিকে আমাৰ মানডে হ'ব 1, টিউজডে 2, ওয়েডনেসডে 3, থার্সডে 4, ফ্রাইডে 5। আমাৰ ৰিমাইন্ডাৰ যেহেতু 5 ওলাইছে গতিকে এই কোডিংটো মতে আমাৰ এনসার হ'ব ফ্রাইডে। গতিকে 24 এপ্রিল 2020 ইজ ফ্রাইডে। এইটো আমি প্রুফ কৰি উলিয়ালো। এনেকৈ কৰিলে মানে আমি 2000 পৰা 2099 যিকোনো এটা ডেট কি ডে হ'ব কোৱেশ্যনত দিয়া থাকিলে আমি তৎক্ষণাত উলিয়াব পাৰিম। এতিয়া আমি নেক্সট কোৱেশ্যন এটা লৈছোঁ। কুৱেশ্যনত দিয়া আছে আমাক হুইচ ডে ৱাজ 12 অক্টোবৰ 2016। 12 অক্টোবৰ 2016 কি বাৰ আছিল? ইয়াতে অপশ্যন দিয়া আছে আমাক সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ বাৰ ওপৰৰ এটাও নহয়। এতিয়া আমি এনসাৰটো কৰিম। এনসাৰ হ'ব ইয়াৰে 12 অক্টোবৰ 2016। ফৰ্মুলাটো আছিলে আমাৰ ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার
গোটেইখিনি প্লাছ কৰি 7 ডিভাইড কৰিব লাগিব ডেটত আহিব আমাৰ কিমান 12 প্লাছ মান্থত কিমান আহিব অক্টোবৰৰ কোডিংটো কিমান আছে জানুৱাৰী 0 ফেব্ৰুৱাৰী 3 মাৰ্চ 3 এপ্ৰিল 6 মে 1 জুন 4 জুলাই 6 আগষ্ট 2 ছেপ্টেম্বৰ 5 অক্টোবৰ 0 মান্থত আহিব 0 ইয়াৰত আহিব কিমান 2016 পৰা আমি কি কৰিম 1900 মাইনাছ কৰিম 1900 মাইনাছ কৰিলে আহিব 116 প্লাছ লিপ ইয়াৰত কিমান আহিব লিপ ইয়াৰত আহিব 116 4 কিমান বাৰ যাব 2 times 8 3 16 9 29 এইটো আমি 7 ডিভাইড কৰিম এতিয়া প্লাছ কৰি গোটেইখিনি 12 প্লাছ 116 কিমান 128 প্লাছ 29 157 ডিভাইড বাই 7 157ক আমি 7 ডিভাইড কৰিম কিমান হ'ব 2 times 14 117 2 times 14 3 ৰিমাইণ্ডাৰ থাকিলে আমাৰ 3 ভাগশেষ ওলালে 3 এতিয়া আমাৰ এনসাৰটো হ'ব মানডে 1 টিউজডে 2 ওয়েডনেসডে 3 গতিকে আমাৰ এনসাৰটো হ'ব ওয়েডনেসডে গতিকে 12 অক্টোবৰ 2016 was ওয়েডনেসডে ইয়াতে অপশন বি ওয়েডনেসডে হ'ব ৰাইট এনসাৰ বুধবাৰ আছিলে 12 অক্টোবৰ 2016 আজিলৈ এইখিনিয়ে টপিকটো বুজি পাইছেনে নাই কমেন্ট কৰি জনাব আৰু জব প্ৰিপাৰেচনৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ